নাৰিকল ইয়াতো আছে নাৰিকল এই পিঠাগুড়ি এই মই দুটা পুৰি চালোঁ তেনেকুৱা এই টাৱাখন পিঠাকেইটা পুৰি আছে বনাই আছে বনাই হোৱাৰ পিছত আপোনাক দেখুৱাম হেল্ল' গাইজ ৱেলকাম টু সুখানন্দ ব্লগছ আজি আমি শুকান পিঠা খাম এই নাৰিকল পাৰি থৈ দিছোঁ এই নাৰিকলকেইটা ধুনীয়াকৈ কাটিম ধুনীয়াকৈ কাটিখিনি ৰুকিব মানুহজনীয়ে ৰুকিব ৰুকাৰ পিছত ধুনীয়াকৈ অলপ ৰ'দত শুকাই থ'ম শুকাই থোৱাৰ পিছত বৰা চাউলখিনি তিতাই থৈ দিয়া আছে বৰা চাউলখিনি তিতাইখিনি ধুনীয়াকৈ ঢেঁকীত খুন্দিম আপোনালোকে চাই থাকক মই প্ৰথমতে নাৰিকলটো কাটি লওঁ এতিয়া নাৰিকলটো কাটো আৰামছে নাৰিকলটো দাখন অলপ বুটলা হৈ আছে হাৰোৱা নাই না ভালে নাই এতিয়া কাটিবই খোজা নাই এই নাৰিকল গুচাই আছোঁ মানে পূৰা আমাৰ ছোৱালীকেইজনী মানে খেলি আছে পূৰা নাৰিকল গুচোৱা চাই আছে মোৰ এটা হৈছে প্ৰথম প্ৰথমটো চাফা কৰা হৈছে এইটো চাফা কৰিব লাগিব এতিয়া এটা কমপ্লিট হৈ গ'ল গুচোৱা আৰু এটা আছে দুটা নাৰিকল গছৰ পৰা পাৰিলোঁ এটা কমপ্লিট হৈ গ'ল আৰু এটা গুচাই নাৰিকল গুচোৱা কমপ্লিট হৈ গ'ল এই দুটা গুচালোঁ দুটা গুচোৱা হৈ গ'ল ইফালে আমাৰ পূৰা ছোৱালীকেইজনী একদম ল'ৰাকেইটা পূৰা বহি আছে হেল্ল' কৈ দিয়া হেল্ল' হেল্ল' পানী খাইছে আমাৰ ভোকলোৱে খাই দিয়া ভোকলো অঁ এইফালে মায়া ছোৱালী অঁ নিজে খাব দি দিয়া অলপকৈ খাবা দেই আৰু আছে আমাৰ ধুনু ছোৱালী খাব এইবাৰ অঁ ধুনু ছোৱালী কৈ দিয়া হেয়াকৈ খোৱা আমাৰ ধুনু ছোৱালীয়ে নাৰিকল পানী খাইছে হৈ গ'ল পানী টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে মজা ঠাণ্ডা ভালে লাগিলে মিঠা গাইছ এতিয়া আমি পিঠাগুড়ি খুন্দিম ঢেঁকী থৈ আহিলোঁ ইয়াত পিঠাগুড়ি ৰেডি হৈ আছে পিঠাগুড়িখিনি জিকাই আনিলোঁ আনি এতিয়া এবাৰ দি পাৰি ল'লোঁ আৰামছে এতিয়া ঢেঁকী মই ঢেঁকী দিম মানে আমাৰ খুৰীজনী আছে পিঠাগুড়িটো খুন্দাত সহায় কৰিব পিঠাগুড়ি খুন্দা কমপ্লিট হৈ গ'ল এয়া চাওক পিঠাগুড়িখিনি খুন্দা কমপ্লিট হৈ গ'ল এতিয়া ঘৰলৈ লৈ যাম ঘৰলৈ লৈ গৈ অলপ সন্ধিয়াই পিঠাটো পুৰিব লাগিব এতিয়া পিঠাগুড়িখিনি লৈ যাওঁ পিঠাগুড়িখিনি নি এতিয়া পিছত আকৌ নাৰিকলটো ৰুকাই নাই নাৰিকলখিনি ৰুকিব আছে পিঠাগুড়িখিনি খুন্দি অনাৰ পিছত এতিয়া আমি নাৰিকল ৰুকিব লাগিব নাৰিকলখিনি ৰুকি আছে মানুহজনীয়ে এয়া চাওক কেনেকুৱা নাৰিকলটো কেনেকুৱা ৰুকি মইতো নাজানো মই এবাৰ ৰুকি চাওঁ দিয়াচোন এবাৰ মই চেষ্টা কৰি চাম কেনেকৈ নাৰিকলটো ৰুকে তাকেই চেষ্টা কৰি চাওঁ আৰু এবাৰ অঁ নাৰিকল ৰুকি চাইছোঁ এবাৰ টেষ্টি কেনেকুৱা লাগে ৰুকি পোৱা নাই বাৰু আজি কেনেকৈ ৰুকে নাই হোৱা মই জনা নাই ইমান ভালকৈ জনা নাই তলতে পৰি গৈছে নাই মই নোৱাৰিম নাৰিকল ৰুকা হৈ গ'ল নাৰিকলখিনি ভাজাও হৈ গ'ল ভাজাৰ পিছত এতিয়া কেৰাহীতে চেনি মিক্স কৰি দিয়া হৈছে এই চেনিখিনি মিক্স কৰি দিয়া হ'ল ধুনীয়াকৈ মিক্স কৰি ল'লোঁ এইফালে টাৱাটো বহাই দিছোঁ এইফালে পিঠাগুড়ি আছে এতিয়া খালি পিঠাখিনি পুৰিব লাগে পিঠা পুৰোৱা ষ্টাৰ্ট হৈ গ'ল গাইছ পিঠা বনাই আছোঁ এয়া নাৰিকল এয়া পিঠাগুড়িখিনি এটা বনিলে এইফালে চাওক পিঠা বনোৱা ষ্টাৰ্ট হৈ গ'ল এয়া পিঠা বনাই আছে নাৰিকল এই পিঠাগুড়ি কেৰাহীটো আছে এয়া পিঠা বনোৱা ষ্টাৰ্ট টাৱাত পিঠা আনিছে পিঠাগুড়িখিনি দি দিয়া মানুহজনী বনাই আছে মই এটা খাই চাওঁ কেনেকুৱা হৈছে এটা দিয়াচোন পিঠা এটা দিয়া কেনেকুৱা হৈছে পিঠা এটা খাইছিলোঁ ভাল লাগিছে খাই বনাই আছে বনাই থাকক পিঠা বনোৱা শেষ হ'ল আৰু পূৰা চাই লওক ইয়াত নাই আৰু পিঠাগুড়ি নাই ইফালে নাৰিকলো নাই কেৰাহীও খালী হৈ গ'ল এই টাৱাত লাষ্ট আৰু এটা বনিব এইফালে কমপ্লিট হৈ গ'ল ইমানখিনিয়ে পিঠা বনোৱা হ'ল আৰু এতিয়াও খাম আৰু ৰাতিপুৱা সদায় চাহৰ লগত দুটা এটাকৈ খাই দিম এয়া কমপ্লিট হৈ গ'ল পিঠা পিঠাখিনি বনোৱা শেষ হৈ গ'ল এতিয়া খালি সন্ধিয়া হৈ গ'ল ৰাতি হৈ গৈছে এতিয়া খালি ভাতটো খাম ভাতটো খাই আৰু শুই যাম কালি ৰাতিপুৱা আকৌ উঠিব লাগিব বেলেগ এটা কাম আছে তালৈ যাব লাগিব যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেকৈ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব অ'কে বাই